শ্ৰীমতী ফুলেশ্বৰী দত্ত আত্ম-উৎসৰ্গিত বন্যপ্ৰাণী সংৰক্ষক সাধাৰণ জীৱন অসাধাৰণ জীৱন দৰ্শন অপাৰ আত্মবলেৰে মহিয়ান লখিমপুৰৰ মহিয়সী নাৰী ফুলেশ্বৰী দত্ত মাতৃৰ মমতাৰে আৱৰি বিলুপ্তপ্ৰায় শগুনৰ প্ৰজাতিক সন্তানৰ দৰে সুৰক্ষা দিয়া এগৰাকী মমতাময়ী প্ৰকৃতিপ্ৰেমী সমাজৰ তথাকথিত চিন্তাৰ খুঁতৰ বিপৰীতে বিপ্লৱ কৰি সুৰক্ষা দিছে শগুন আৰু শগুনৰ আৱাসস্থলীক পেছাত এগৰাকী শিক্ষয়িত্ৰী লখিমপুৰৰ চতিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে কৰ্মৰত শগুন আৰু শগুনৰ বাসভূমি সংৰক্ষণৰ বাবে কেইবাটাও প্ৰজাতিৰ শিমলু উৰিয়াম এজাৰ আদি গছ সংৰক্ষণ কৰি শগুনৰ বাস উপযোগী স্থান তৈয়াৰ কৰাত অভূতপূৰ্ব উদাহৰণ দাঙি ধৰিছে ফুলেশ্বৰী দত্তই গঢ়ি তোলা শগুনৰ এই আৱাসস্থলীত নিৰ্ভয় মনে জিৰণি লয় স্নেভাৰভিল্ট হোৱাইট ৰাফেল্ট হিমালয়ান গিফল আদি প্ৰজাতিৰ শগুন চৰায়ে শ্ৰীমতী ফুলেশ্বৰী দত্তৰ ব্যতিক্ৰমী সংগ্ৰাম আৰু সাহসৰ কাহিনী উত্তৰ প্ৰজন্মৰ বাবে হৈ ৰব অনুকৰণীয় আৰু অনুপ্ৰেৰণাৰ উৎস হে মমতাৰে মহিমাময়ী আপোনাক অসম গৌৰৱ ৰূপে অভিহিত কৰি অসম চৰকাৰ পৰম আহ্লাদিত